নমস্কাৰ মই সম্প্ৰীতি আৰু মই গীতাৰ্থ we welcome you all to Sam Zaika আজি নতুন এটা ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু আজিৰ ভিডিওটোত আকৌ মোৰ লগত মোৰ হাজবেণ্ড আছে এখেতে আগৰ ভিডিও এটাটো চিকেনৰ এটা ৰেচিপি বনাই দেখুৱাইছিলে যদি কোনোবাই ভিডিওটো চোৱা নাই তেতিয়া হলে ভিডিওটোৰ লিংক মই তলত থকা ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে কুকিং কৰি মই ভাল পাওঁ আগতে হোষ্টেলত থাকোঁতে বনাইছিলোঁ এতিয়া অফিচ থাকে উইকডেজত তো বনাব সিমান টাইম পোৱা নাযায় ষ্টিল মই ছেটাৰডে ছানডে বনাওঁ তো আজি ছানডে হয় ভালেখিনি টাইম আছে কিবা এটা বনাবলৈ তো আজি মই বনাম চিকেন ড্ৰাই ফ্ৰাই লগতে আৰু কিবা থাকিব আৰু এই চিকেন ড্ৰাই ফ্ৰাইটো অলপ বেলেগ ধৰণৰ বনাম একচুৱেলি আজি আমি খুব সাধাৰণকৈ কিন্তু জুতি লগাই খাব পৰা এসাঁজ বনাই দেখুৱাম বুলি ভাবিছোঁ কি বনাই এখেতে আৰু কেনেকৈ বনাই গোটেইখিনি জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকিব বলক এতিয়া বেছি কথা নকৈ আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ চিকেনখিনি প্ৰথমত মেৰিনেট কৰি ল'ম এয়া মিঠাতেল দিছোঁ এয়া হালধি দিলোঁ এয়া নিমখ দিলোঁ এয়া চিকেন মছলা দিছোঁ এয়া ৰেড চিলি পাউডাৰ দিছোঁ মছলাখিনি দি আগতে মেৰিনেট কৰি থ'লে টেষ্টটো বহুত ভাল আহে এয়া দৈ অলপ দিছোঁ দৈ দিলে চিকেন ছফ্ট হয় এয়া আধা ফাল নেমু ৰস উলিয়াই লৈছোঁ এইখিনি ইয়াতে দি দিম এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম ভালদৰে মিক্সিং কৰাটো বহুত ইম্পৰ্টেণ্ট হয় টেষ্টৰ কাৰণে এতিয়া এইখিনি প্লেট এখনেৰে ঢাকি থৈছোঁ এতিয়া আধা ঘণ্টামান থ'ম এইখিনি সময়ত বাকী বস্তুখিনি ৰেডি কৰি লোৱা হ'ব কি কি কৰিছে চাওঁ আহক এতিয়া মই গোটা মছলা লৈছোঁ এইখিনি ৰ'ষ্ট কৰি ল'ম কি লৈছোঁ এবাৰ দেখাই দিছোঁ এটা ৰেড চিলি লৈছোঁ 2 খিলা তেজপাত লৈছোঁ কেইটামান জালুক লৈছোঁ কেইটামান লং জিৰা দালচেনি জাবিত্ৰী আৰু 5টা ইলাচি এইখন পেন গৰম হ'ব দিছোঁ ইয়াতে এতিয়া গোটেইখিনি গোটা মছলা দি দিম এতিয়া এইখিনি ল' ফ্লেমত ৰ'ষ্ট কৰোঁ এতিয়া এইখিনি 1 মিনিট ৰ'ষ্ট কৰা হৈ গ'ল তো গেছটো মই অফ কৰি আছোঁ ঠাণ্ডা হোৱাৰ পাছত মিক্সি জাৰ ট্ৰান্সফাৰ কৰি এইখিনি গুড়া কৰি ল'ম ৰ'ষ্ট কৰা মছলাখিনি মিক্সি জাৰত লৈ লৈছোঁ এতিয়া এইখিনি পাউডাৰ কৰি ল'ম পাউডাৰটো ৰেডি হৈ গৈছে আৰু ধুনীয়া ৰ'ষ্টেড স্মেল এটা আহিছে চিকেন ড্ৰাই ফ্ৰাই বনাবলৈ 2টা পিঁয়াজ সৰুকৈ চপ কৰি লৈছোঁ এটা বিলাহী কাটি লৈছোঁ এটা পিঁয়াজ দীঘল দীঘলকৈ কাটি লৈছোঁ এয়া আদা নহৰু চেটিলাই লৈছোঁ 3টা জলকীয়া চপ কৰি লৈছোঁ আৰু কেইটামান নহৰু কাটি লৈছোঁ এতিয়া কেৰাহীখন গৰম হ'ব দিছোঁ কেৰাহীখন গৰম হোৱা ইয়াতে মিঠাতেল দিছোঁ তেল অলপ বেছিকৈ দিব লাগিব কাৰণ আমি ড্ৰাই ফ্ৰাই বনাম গৰম তেলত কাটি লোৱা নহৰুখিনি দিলোঁ নহৰুখিনি গোন্ধ ওলোৱাত মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ লগতে দিলোঁ জলকীয়া এতিয়া পিঁয়াজখিনি গল্ডেন হোৱালৈ ভাজি থাকিম মিডিয়াম ফ্লেমত ভাজি আছোঁ পিঁয়াজখিনি এতিয়া গল্ডেন হৈ গৈছে তো ইয়াতে এতিয়া আদা নহৰু পেষ্টটো দি দিম এইখিনি এতিয়া আদা নহৰু ৰ স্মেলটো যোৱালৈ ফ্ৰাই কৰিম এক মিনিট ফ্ৰাই কৰাৰ পাছত ইয়াতে বিলাহী দিলোঁ
এইখিনিও ভালদৰে ফ্ৰাই কৰিম। নিমখটো মেৰিনেশ্যনৰ টাইমত দিছিলোঁৱে। আৰু অকণমান হালধি দিছোঁ। এতিয়া এইখিনি লৰাই ল'ম। তিনি 4 মিনিটৰ পাছত বিলাহীখিনি প্ৰায় গলি গৈছে। আমি এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিম। এতিয়া চিকেনখিনি মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম। অলপ দেৰি পাছত দেখিছোঁ যে চিকেনখিনিয়ে পানী এৰিছে। দৈ দিয়াৰ কাৰণেও পানীখিনি এৰিছে। ইয়াতে জিৰা পাউডাৰ 1 চামুচ দিছোঁ। ধনিয়া পাউডাৰ 1 চামুচ দিছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিম। দীঘলকৈ যে পিঁয়াজখিনি কাটি থৈ দিছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিম। আগতে দিয়া পিঁয়াজখিনি সেইখিনিতো গলিয়ে গৈছে। এইখিনি এক্সট্ৰা দীঘলকৈ দি দিছোঁ যাতে দেখা হৈ থাকক আৰু ফ্লেভাৰটো ভাল হওক। এতিয়া 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত কেৰাহীটো ঢাকি থ'ম। চিকেনটো যিহেতু ব্ৰইলাৰ সেইকাৰণে সোনকালে সিজি যাব। 5 মিনিট পাছত ঢাকনিখন গুচালোঁ আৰু ৰ'ষ্ট কৰি থোৱা মছলাখিনি এতিয়া দি দিম। 1 চামুচ দিছোঁ। ভালদৰে মিক্স কৰি ল'ম আৰু 3-4 মিনিটমানৰ পাছত আমাৰ চিকেনটো ৰেডি হৈ যাব। চিকেনখিনি প্ৰায় সিজি গৈছে। চিকেনখিনি আমাৰ ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিওঁ। চিকেনখিনিটো একদম লোভ লগাকৈ বনাইছে আৰু লগত কিনো বনাই চাই লওঁ আহক। চিকেনৰ লগত যে আৰু আইটেম বনাম বুলি কৈছিলোঁ সেয়া হ'ল মচুৰ দাইল আৰু লগত ভাত থাকিব। চিকেনটো যিহেতু ড্ৰাই হয় তো ভাতৰ লগত সানি খাবলৈ দাইল বনাম। মচুৰ দাইলখিনি ধুই লৈছোঁ। প্ৰেছাৰ কুকাৰত এতিয়া মচুৰ দাইলখিনি ট্ৰান্সফাৰ কৰি ল'ম। ইয়াতে পানী দিলোঁ। ইয়াতে এতিয়া কাটি লোৱা বিলাহীখিনি দি দিম। এটা পিঁয়াজৰ আধা কাটি লৈছিলোঁ এইখিনি দি দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া এইখিনি সিজাই ল'ম। 3টা হুইচেল লাগিব দিম। এতিয়া মই দালিখিনি তৰকা লগাম। স্পেটুলাটো গৰম হ'ব দিছোঁ। এখন গৰম হোৱাত তেল দিলোঁ। ইয়াতে এটা শুকান জলকীয়া দিলোঁ আৰু তেজপাত। ইয়াতে এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজটো ভাজা হোৱালৈ এই পেনখন গৰম কৰি ল'ম আৰু দালিখিনি ট্ৰান্সফাৰ কৰি ল'ম। পিঁয়াজখিনি ৰঙা হৈ গৈছে তো ইয়াতে মই এতিয়া নহৰুখিনি দিম। ইয়াতে হালধি দিছোঁ। দালিখন মই চিম্পলকৈ বনাইছোঁ। এইটো ষ্টাইলত দালি তৰকা মাৰিলে বহুত ভাল লাগে খাবলৈ। দালিখিনি উতলিব লোৱাত
এইখিনি এতিয়া মই তৰকাটো দি দিম এতিয়া মই এইখিনি মিক্স কৰি দিছোঁ দালিখন ভালদৰে উতলিছে ইয়াত এতিয়া ধনিয়া পাত কাটি দি নমাই থোৱা হ'ল ভাতৰ কাৰণে চাউলটো বহাই দিওঁ লাষ্টত আৰু এটা আইটেম বনাই লওঁ একেবাৰে ইজি পিঁয়াজ এটা গোলকৈ কাটি লৈছোঁ আৰু নেমু চেপি লৈছোঁ এক চিকুট জালুক গুড়ি দিছোঁ অকণমান চাট মছলা দিছোঁ এইখিনি এতিয়া মিক্স কৰি লওঁ এইখিনি চিকেন ড্ৰাই ফ্ৰাই কেনেকুৱা লাগিছে বাৰু দেখিবলৈ কমেণ্টত জনাবচোন আজি ছানডেৰ ৰাতিৰ সাজ আমি এইদৰেই খালোঁ খুব চিম্পল ডিনাৰ কিন্তু খাবলৈ খুব টেষ্টি এয়া আজি আমাৰ অতি সাধাৰণ কিন্তু জুতি লগা এসাঁজ ৰেডি হৈ গৈছে এয়া চিকেন ড্ৰাই ফ্ৰাই এইখিনি মচুৰ দাইল ভাত লগত নেমু টেঙা জলকীয়া লোৱা হৈছে আৰু এইখিনি পিঁয়াজ আজিৰ ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকে ভাতৰ লগত চিকেন ড্ৰাই ফ্ৰাই আৰু দাইলৰ জুতি লৈ পাইছেনে নাই প্লিজ কমেণ্ট কৰি জনাব যদি এনেদৰে খাই চোৱা নাই তেতিয়াহ'লে এবাৰ খাই চাব এইটো কম্বিনেশ্যন সম্প্ৰীতিৰ দাদাকে কৈছিলে আৰু আমাৰ খাই বহুত ভাল লাগে আগতে আমি ঘৰতো দাদাই কোৱাৰ নিচিনাকৈ এনেকৈ বনাই খাইছিলোঁ খুব ভাল লাগে খাই এইটো ব্ৰইলাৰ চিকেন এনেকৈ ড্ৰাই ফ্ৰাই বনাই খাই লগত মচুৰ দাইল আৰু ভাত খুব ভাল লাগে এই কম্বিনেশ্যনটো আপোনালোকেও এনেকৈ বনাই খাই চাব তো আজিৰ এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কোনোবাই মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই